সময়ত পাহাৰেৰে আবৃত এখন সৰু গাঁৱত অবিনাশ নামৰ এজন ২৪ বছৰীয়া ডেকা ল'ৰাই বাস কৰিছিল। তেওঁৰ মনটো সদায় অগণন চিন্তাৰে ভৰি আছিল। গোটেই দিনটো বিভিন্ন চিন্তাই তেওঁক আমনি কৰি আছিল, যাৰ ফলত তেওঁ অতি ভাগৰুৱা অনুভৱ কৰিছিল। তেওঁ সদায় নিজৰ অতীতক লৈ দুখী হৈ আছিল আৰু ভৱিষ্যতক লৈ বহুত চিন্তিত আছিল। এই অশান্ত মনৰ বাবেই তেওঁ শান্তিৰে শুবও পৰা নাছিল, আনকি হাঁহিবলৈও পাহৰি গৈছিল। এদিন অবিনাশে পাহাৰৰ এখন দূৰৰ গাঁৱত বাস কৰা এজন জ্ঞানী বৃদ্ধৰ বিষয়ে শুনিলে। মানুহে কৈছিল যে সেই বৃদ্ধজন এটা সময়ত চহৰৰ এজন বিখ্যাত মনোবিজ্ঞানী আছিল আৰু তেওঁ বহু মানুহক মানসিক শান্তি বিচাৰি পোৱাত সহায় কৰিছিল। অবিনাশে আশাৰে সেই জ্ঞানী মানুহজনক লগ পাবলৈ সিদ্ধান্ত ল'লে। বহুদিনীয়া দীঘলীয়া যাত্ৰাৰ অন্তত অবিনাশে পাহাৰৰ সেই গাঁওখন পালেগৈ। তেওঁ বৃদ্ধজনক দেখা পাই অতি নম্ৰতাৰে ক'লে, মোৰ মনটো বৰ অস্থিৰ, মই চিন্তা কৰা বন্ধ কৰিব নোৱাৰো। মই মোৰ বুকুত অলপ শান্তি বিচাৰো। আপুনি মোক সহায় কৰিব পাৰিবনে? বৃদ্ধজনে শান্ত হাঁহি এটা মাৰি ক'লে, তেনেহ'লে মোৰ সৈতে আহা, মই তোমাক এটা সৰু কাম দিম। তেওঁ এটা গিলাচ সম্পূৰ্ণকৈ পানীৰে ভৰাই অবিনাশক দিলে আৰু ক'লে, এই গিলাচটো লৈ গাঁৱৰ শেষৰ সীমালৈকে খোজকাঢ়ি যোৱা আৰু তাৰ পাছত পুনৰ ঘূৰি আহা। কিন্তু মনত ৰাখিবা, এটা টোপাল পানীও যেন গিলাচটোৰ পৰা বাহিৰত নপৰে। অবিনাশে প্ৰত্যাহ্বানটো গ্ৰহণ কৰিলে। তেওঁ অতি সাৱধানেৰে গিলাচটো ধৰি খোজকাঢ়িবলৈ ধৰিলে। ৰাস্তাটো অতি ব্যস্ত আছিল, মানুহ আহি আছিল, দোকানীবোৰে গ্ৰাহকক মাতি আছিল আৰু কুকুৰবোৰেও ভুকি আছিল। কিন্তু অবিনাশৰ চকু কেৱল গিলাচটোত আছিল। তেওঁ ইফালে সিফালে একো চোৱা নাছিল। অৱশেষত অবিনাশ বৃদ্ধজনৰ ওচৰলৈ ঘূৰি আহিল আৰু ক'লে, ককা, মই কৰি দেখুৱালো, মই এটা টোপাল পানীও পৰিবলৈ নিদিলো। বৃদ্ধজনে হাঁহি এটা মাৰি সুধিলে, বৰ ভাল কথা, কিন্তু কোৱাচোন, তুমি ৰাস্তাৰ দাঁতিত ল'ৰা ছোৱালীবোৰে খেলি থকা দেখিছিলানে? তুমি কুকুৰৰ ভুকভুকনিবোৰ শুনিছিলানে? অবিনাশে আচৰিত হৈ ক'লে, নাই, মই একো দেখা নাই আৰু একো শুনাও নাছিলো। মোৰ সম্পূৰ্ণ মনোযোগ কেৱল এই গিলাচটোৰ ওপৰত আছিল। বৃদ্ধজনে ক'লে, এয়াই হৈছে সেই গোপন ৰহস্য। যেতিয়া তোমাৰ মনটো বৰ্তমান মুহূৰ্তত থাকে, তেতিয়া ভয়, দুশ্চিন্তা বা অতিৰিক্ত চিন্তাৰ কোনো স্থান নাথাকে। তুমি কেৱল পানীখিনিৰ কথা ভাবি আছিলা। সেই সময়ত তোমাৰ মনটো একেবাৰে শান্ত হৈ পৰিছিল। তুমি অতীতৰ বাবে দুখী নাছিলা বা ভৱিষ্যতৰ বাবে চিন্তিত নাছিলা। অবিনাশে লাহে লাহে বুজি পালে যে তেওঁ যি শান্তি বিচাৰি ফুৰিছিল সেয়া আচলতে তেওঁৰ ভিতৰতেই আছিল। তেওঁ বুজি পালে যে বৰ্তমান মুহূৰ্তত জীয়াই থকাই হ'ল আচল শান্তি। এতিয়া অবিনাশ আৰু আগৰ সেই অশান্ত ডেকা ল'ৰাজন হৈ থকা নাছিল। তেওঁৰ মনটো এতিয়া গভীৰ শান্তিৰে ভৰি পৰিছিল।